হয় আজি নিশ্চয় ৰাইজৰ এটা আশা পূৰণ হ'ল কোকলাবাৰী সমষ্টিৰ অন্তৰ্গত এই উত্তৰ বকুৱা গাঁও চুপাত মানে পুৰা ভাৰত স্বাধীনতা হোৱাৰ পিছত এটাও ৰাস্তা নাছিল স্কুল মানে বিল্ডিং নাছিল একোই নাছিল ইয়াতে এতিয়া আমি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ গঠন কৰাৰ পিছত আমি ইয়াৰলগীয়া উত্তৰ বকুৱালৈকে অহা ৰাস্তাটো আমি দিলোঁ এতিয়া এটা আজি মই শুভ উন্মোচন কৰিলোঁ উত্তৰ বকুৱা LP স্কুলৰ যি মডেল বিল্ডিং 27 লাখৰ আজি এটা বিল্ডিং আমি উন্মোচন কৰিলোঁ সেই দুটা বস্তুটো কমপ্লিটলি আমি 3 বছৰৰ ভিতৰতে আমি কৰিব পাৰিলোঁ ইয়াৰ পৰা আমি আশা কৰোঁ আৰু এই অঞ্চলৰ কাৰণে আৰু বিশেষ আমি কিবা কৰিব পাৰোঁ নাকি ৰাস্তাটো এক খাজা আৰু অলপ ৰহি আছে য'ত নেকি ফুলকামুৰি লিং ৰোড ফুলকামুৰিলৈকে যাই পায় এতিয়া মুছলপুৰ যাই পায় সেই ৰাস্তাটো আৰু যদি কৰিব পাৰে এইখন গাঁৱৰ পৰা ৰাজহুৱাভাৱে বেলেগ বস্তু নালাগে আৰু মই ৰাইজৰ লগত মই আলোচনা কৰিলোঁ অলপ আগত তেখেতসকলে কৈছে কি আগতে BPFৰ সময়ত একোৱেই তেওঁলোকে পোৱা নাছিল কিন্তু তথাপিও তেওঁলোকে ভোট দিছে বুলি কৈছিল আৰু কৈছোঁ যে 10 বছৰ হ'ল হীৰা চৰণীয়াই মানে তেখেতকো বহুতবাৰ ভোট দিলোঁ দুটা ইলেকশ্যনতো কিন্তু একদিনৰ মুখত দেখা নাপালাক এটা স্কিমো দেখা নাপালাক বুলি ৰাইজে মোক কৈ আছে কিন্তু UPPL চৰকাৰে 3 বছৰ নোহোৱাৰ আগতে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPL চৰকাৰ গঠন কৰি আছে সিহে আমাক এইখন গাঁৱত দিলাক বুলি মোক মহিলাকেইটা কৈ আছে ইয়াৰ পৰা সেইটোৱে বুজা যায় যে আমি সঁচাকৈ আমি এতিয়া পাৰ্টি দলখন কেনেকৈ নিব লাগে বা ৰাইজে কেনেকৈ আশীৰ্বাদ দিব লাগে কাক নিৰ্বাচন কৰিব লাগে ৰাইজে ইয়াৰ কাৰণে এটা ভাবাৰ কাৰণে এটা সময় হৈছে বুলি মই ভাবোঁ আৰু নিশ্চয়কৈ ৰাইজে আমাক সহযোগ কৰি থাকিলে আমি যদি কণ্টিনিউ চৰকাৰটো গঠন তেনেকুৱা যাই থাকিব পাৰোঁ যিহেতু মই ৰাজনীতিৰ কথাটো বেছি নকওঁ বা ৰাজনীতিৰ ভাষাটো মই নাজানো একজন ছাত্ৰ নেতা হিচাপে সমাজখন আগুৱাই নিয়াৰ কাৰণে যিখিনি পৰিৱেশ সেই পৰিৱেশটো দিয়াৰ কাৰণে মই অহৰহ চেষ্টা কৰিম আৰু অলপ আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি সেইখিনি অলপ হ'লেও পাৰছোঁ বুলি মই আশা কৰোঁ পথদলং উন্নয়নৰ লগতে শৈক্ষিক ক্ষেত্ৰখনো বিটাৰ চৰকাৰে গুৰুত্ব প্ৰদান কৰে হয় নিশ্চয় সিদিনা 3 দিনমান আগত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ ইয়াতে উপস্থিত আছিল আৰু সিদিনা তেখেতে 6টা ডাঙৰ 5 কোটিৰ আমাৰ তাতে উন্মোচন কৰিছে আৰু ইয়াৰ আগত 2 দিনমান আগত আমাৰ সন্মানীয় লোকেল MLA তথা অসমৰ কেবিনেট মিনিষ্টাৰ UG ব্ৰহ্ম আমাৰ সমষ্টিত আহিছিল সিদিনাও তেখেতে কোকলাবাৰী হাই ছেকেণ্ডাৰী স্কুল য'ত নেকি আমাৰ সবচে পুৰণা হাই ছেকেণ্ডাৰী আৰু কোকলাবাৰী সমষ্টিতে এখনেই হাই ছেকেণ্ডাৰী ইয়াতে সিদিনা 8 কোটিৰ সিদিনা উন্মোচন কৰি গেলাক ইয়াৰ পৰা আমি বুজা যায় যে আমি BTC অঞ্চলৰ কাৰণে যিখিনি ডেভেলপমেণ্টৰ বাদেও শৈক্ষিকভাৱে আমি যিমানখিনি চেষ্টা কৰি আছোঁ সেইটো নিশ্চয়কৈ শিক্ষা দিশত যেনেকৈ সিদিনা 8 কোটি দিলাক আৰু পৰহি মই বৰপামু ভালমানৰ ভিতৰত এটা মডেল স্কুল একে টাইপত স্কুল উন্মোচন কৰিলোঁ আজি কৰিলোঁ আৰু 3টা আৰু আছে তেতিয়াহ'লে আমি আশা কৰোঁ আমি যিহেতু ৰাস্তাৰ বাদেও নিৰ্মাণৰ বাদে ডেভেলপমেণ্টৰ বাদেও আমি সমাজখন কেনেকৈ আগুৱাই নিব লাগে আমাৰ উঠি অহা নতুন প্ৰজন্মক কেনেকৈ নিব লাগিব শিক্ষাৰ দিশত আমি বিভিন্ন দিশত যেনেকৈ আগবাঢ়ি নিব লাগিব ইয়াৰ বিষয়ে চৰকাৰে ইয়াৰ কাৰণে ভাবি থকাৰ কাৰণে আমি APSC UPCৰ কাৰণে Super 52 গ্ৰহণ কৰিছোঁ দুখীয়া ল'ৰা ছোৱালীক শিক্ষাৰ দিশত আগুৱাই নিয়াৰ কাৰণে তেখেতসকলক জ্ঞানী চেৰাং বুলি আঁচনি যোৱাকালি আমি ভাগালোঁ 200 জন ল'ৰা ছোৱালীক যোৱাকালি চেক বিতৰণ কৰিলোঁ শিক্ষাৰ দিশত আৰু শিক্ষা কৰি থকা পৰিয়ালৰ যোনে দুখীয়া তেখেতসকলকো অঞ্চাই বিথাংকি বুলি নাম এটা আঁচনি দি আমি অঞ্চাই বিথাংকি দি দুখীয়া পৰিয়ালক য'ত নেকি পৰা ল'ৰা ছোৱালী আছে তেওঁলোককো আমি সহযোগ কৰি আছোঁ ইয়াৰ বাদে অন্যান্য বহুত স্কিম আছে যি স্কিমক আমি দুখীয়া পৰিয়ালৰ কাৰণে একেবাৰে ভিতৰলৈকে গাঁৱলৈকে যাব পাৰিছোঁ বা নিব পাৰিছোঁ সেইকাৰণে আমাক ৰাইজে সহায় বা আমাক আশীৰ্বাদটো দি আছে क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।